ইউটিউব চেনেল কৌস্তম ব্লগ আজি বহুত দিন মূৰত আৰু এটা ভিডিঅ' দিছোঁ। আজি মই মোৰ এই ৰুমটোৰ কাৰণে যে মানে ৰুমটো মোৰ এটা আপোনালোকে বহুত হয়তো বুজিছে যে মোৰ নিউ এটা ৰুম লৈছোঁ। সেই ৰুমটোৰ কাৰণে মই ফেন এখন লগাব লাগে আৰু ফেনখন মই লগাব আজি মই কৰিম আনবক্সিং ফেন। আৰু বহুতে মোক কৈ আছে মানে মোৰ ঘৰৰ মানুহে যে ফেন লৈ BLDC মডেল আজি মোৰ লগত এখন হেভেলছৰ BLDC মডেল আণ্ডাৰ ছেগমেণ্ট 3000 টকাৰ ভিতৰত পাই যাব। নৰ্মেলি আছে, বলক আনবক্সিং কৰোঁ কি পাওঁ ইয়াৰ ভিতৰত চাওঁ। প্ৰথম গাইজ এইখন হৈছে হেভেলছৰ আৰু এটা হেভেলছৰ BLDC ইনভাৰ্টাৰ টেকন'লজি, পুৰা একদম BLDC ইনভাৰ্টাৰ টেকন'লজি 100% কপৰ আৰু 2 বছৰৰ গেৰেণ্টি, 120 মানে 1200 mm চুইপ আছে আৰু বাকী এটা কিমান স্কেন আছে মানে এইটো মানে কেনেকৈ লগাই তাৰ কাৰণে মানে স্কেন কৰি হয়তো ভিডিঅ' চাই এতিয়া ইংলিছ এইটো। আৰু এইকেইখন হ'ল পাংখা আৰু পাংখাটো আপোনালোকে দেখিছে পুৰা ফিনিচিং ব্ৰাউন ফিনিচিঙত আছে পাংখাখন আৰু বহুত বেছি পেকিং আছে। এতিয়া নেক্সট আছে এইটো মটৰ চাওঁ। প্ৰথম মটৰটোৰ নামটো হৈছে হেভেলছ আছে, ৰ'ব কি হেবা এটা এনেকৈ নাম DX আৰু যে BLDC ইনভাৰ্টাৰ টেকন'লজি। আৰু এইটো হৈছে এই মালটো আপুনি 3000 টকাৰ ভিতৰত 5 ষ্টাৰ ৰেটিংছৰ পাব, অনলি অন 5 ষ্টাৰ এইটোৱে পাব। আৰু নেক্সট এমুখে আপোনাৰ আছে নৰ্মেলি এমুখে BLDC ইনভাৰ্টাৰ আৰু মই আগতে এনে একবাৰ খুলিছিলোঁৱে, কিন্তু হ'লেও আপোনালোকে দেখুৱাবৰ কাৰণে খোলোঁ। এই ষ্টিক আৰু এই হৈছে মেইন সেইকেইখন ঢাকনাকেইখন, এই দুখন নেক্সট হেভেলছৰ। তাৰপিছত নেক্সট এইটো বস্তু প্লাছ আৰু নেক্সট ইয়াতে আছে কিছুমান স্ক্ৰু কিবা কিবি স্ক্ৰুবিলাক আছে। বাকী নেক্সট ইয়াতে ৱাৰেণ্টি কাৰ্ড এখন, ৱাৰেণ্টি 2 বছৰ ৱাৰেণ্টি আছে। আৰু মেইন আছে বস্তুটো এইটো মটৰটো আপোনালোকে চাব পাৰে। মটৰটো যোনটো হৈছে BLDC মটৰ বৰ্তমান সময়ত বেছি চলা চিটছ মানে চলি থকা হৈছে BLDC। ইয়াতো 5 ষ্টাৰ ৰেটিংছ পাব। আৰু বাকী এনেকুৱা এইটো হৈছে মেইন মালটো BLDC মটৰ। আৰু এমুখে বাকী এই পেকিং কোনো এটা বস্তু নাই, এনেকৈ নৰ্মেল কিছুমান আছে স্ক্ৰু আছে, কিছুমান হোল্ডিং ইনষ্ট্ৰুমেণ্ট আৰু কিছুমান আছে এইখিনি দেখি আছে যে ইয়াতে নৰ্মেল এখন ফেনে কিমান খাব 75 ৱাট আৰু এইখন ফেনে 30 ৱাট। এনেকৈ কিছুমান আছে কিমান টকা ৰাহি কৰিব, এইখানে কিমান টকা হেৰি কৰিব। যদি আমি চাব যাওঁ 1 বছৰত এইখন ফেন ৰাহি কৰিব 18-14 টকা, এইখন লেছ কৰিব। লং টাইম ৰান 30 ৱাটৰ 60 মোৰ দেন ইফেক্টিভলি। আৰু ইনভাৰ্টাৰ ফেল মানে আপুনি এইটো ইনভাৰ্টাৰৰ কানেক্ট কৰিব পাৰে যিকোনো নৰ্মেলি আপুনি কাৰোব। আৰু বাৰ্মে চুইপ ডাবল বেল বেৰিং আছে এইটো আৰু বহুত বেছি ভাল লাগিছে ফেনখন। আৰু পিছ চাইডে এইটো কিছুমান লেখা আছে দাম কিমান এনেকৈ লেখা আছে, দাম চাম কিবা কিবিগিলা লেখা আছে। আৰু নৰ্মেলি কিছুমান ৱানত কিমান ভল্ট কিমান এইগিলা ৰেটেড ভল্ট ইলেক্ট্ৰিক কি নাম কি মডেল কি DX সকলোবিলাক আছে নৰ্মেল এইখন ফোন। আৰু এইখন ফোন কিনিবৰ কাৰণে যদি লাগে নৰ্মেলি আপোনাৰ ওচৰত পাই যাব পাৰে। এইখন যে পাংখা আৰু মেইন যিটো মডেল মই বৰ্তমান ইয়াতে ছাইডত কৈ থৈছোঁ চবখিনি পাৰ্চেছ। এইটো পাৰ্চ পাইছোঁ, এইটো পাৰ্চ ফেন। আৰু এইটো ছেগমেণ্টৰ আণ্ডাৰত এটা ৰিম'ট থকা আছে। ৰিম'ট থকাটো মই নিকিনিলোঁ কাৰণ ৰিম'ট থকাটো বাই চান্স মানে ৰিম'টটো যে লাগে এই মালটো লগাব নালাগে, এই মালটো নোহোৱাকৈ চলাব লাগিব। এইটো মোৰ অৰিজিনেল এই মালটো লগোৱা আছে, সেইকাৰণে মই নন ৰিম'ট আনিছোঁ। এইটো আছিল মোৰ ভিডিঅ' মোৰ ৰুমটোৰ কাৰণে এইখন ফেন ল'লোঁ। আৰু আপোনালোকে ল'ব পাৰে। মই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হৈছে যে আপোনালোকেও গম পাওক যে BLDC মটৰ ল'ব নে কোনটো ল'ব। মোৰ মতে কিন্তু বৰ্তমান সময়ত BLDC মটৰ বেছিভাগ, কাৰণ এইখনে BLDC মটৰ বৰ্তমান বহুত বেছি চলিছে আৰু এইখন বহুত বেছি কম পইচাত কাৰেণ্ট খাব, যিহেতু 5 ষ্টাৰ ৰেটিং চলে। এইখন ল'ব পাৰে মোৰ প্ৰায়। আহোঁ আজিলৈ আহোঁ নেক্সট ভিডিঅ' চাই থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব, ভিডিঅ' লাইক কৰিব, ভিডিঅ'ত বাই বাই।